কালি মই এইটো দুখেৰে কৈছো কালি কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই কম ইমান বেয়া ইংগিত দিছে তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে পাৰ্টিয়ে যদি তেওঁলোকক এক্সপেল নকৰে মইতো ভাবো অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব অসমীয়া নহয় কাৰোতে সোমাব নোৱাৰিব কাৰণ মহিলাৰটো আৰু কোনো জাতি নাই ইমান আপোনালোক টিভি সকলে এইটো দেখুৱা নাই আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে যে আসাম মে এছে ভি হোতে কোনবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিও বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে ভাবিব নোৱাৰা বেয়া ইংগিত আৰু আপোনালোকে কিয় হেতু টিভিটো চলোৱা নাই পোৰ্টেলটো চলোৱা নাই মই নাজানো বা আপোনালোকৰ নজৰতে পৰা নাই নেকি ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে ভাবিব নোৱাৰি নিউজ লাইভৰ উপজিতত আহি প্ৰটেষ্ট কৰিবলৈ আহি সেই ধৰণৰ ইংগিত দিছে মহিলাগৰাকীকো বেয়াকৈ কৈছে বেয়া ইংগিত মহিলাগৰাকীয়ে কিবা কৈছে আৰু যিটো ইংগিত এইটো মানে মইতো কল্পনাও কৰিব নোৱাৰো যে লিডাৰ অফ অপজিশ্যন দলৰ প্ৰাক্তন সভাপতি এগৰাকী তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে লগত আছে ইমান বেয়া মানে ইমান তলত গৈছে ভাবিবই নোৱাৰি ইমান বেয়া ইংগিত দিছে আৰু আমাৰ টিভি বা পোৰ্টেলক সেইটো এডিট কৰি দিছে সেইটো দেখুওৱা নাই আপোনালোকে বা আপোনালোকৰ চকুতো নপৰিব পাৰে মই দেখুওৱা নাই বুলি কোৱাটো ভুল আজি দিল্লীৰ পৰা মোক এজন খুব এডুকেশ্যনিষ্টে পঠাই দিছে কি ইয়ে কিয়া হৈ ৰে ইমান বেয়া ইংগিত দিছে আপোনালোকে ভাবিব নোৱাৰে চাওক মোৰ ব্যক্তিগত কথা একো নাই কিন্তু তেওঁলোকৰ মানসিকতাটো ইমান বেয়া নেকি মানসিকতাৰ এই মানুহেতো মহিলা কল্যাণ মন্ত্ৰী হ'ব সমাজ কল্যাণ মন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হ'ব সপোন দেখি আছে আৰু ইমান মানে অকল বেয়া নহয় কেতিয়াবা এনেকে কিবা কৈ দিলে কোনোবা মহিলাই কিবা কৈছে বুঢ়াঙুলিটোকে দেখুৱাই দিলো ফাইন কিন্তু যিটো তেওঁলোকে ইংগিত দেখুৱাইছে আজি মই মহিলা কমিশ্যনকো পঠাব কৈছো যাতে মহিলা কমিশ্যনে ইয়াৰ কগনাইজেন্স লয় কাৰণ ইমান বেভিচাৰ এইটো মানে